যে বিধিয়া জাজিকোনা ৰাস মহোৎসৱত জুৱা আৰু মদৰ আড্ডা চলে সেইটো স্পষ্ট কথা। মই নিজে প্ৰত্যক্ষদৰ্শী এগৰাকী। ৰঙিয়া মহকুমা প্ৰশাসনে বা ৰঙিয়া আৰক্ষী চকীয়ে আৰক্ষী থানাই বা মহকুমা আৰক্ষী বিষয়াই ইয়াৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। ৰঙিয়াৰ আৰক্ষী মহাত্মা গান্ধীৰ নিচিনা সত্যবাদী নহয়। কামৰূপ গ্ৰাম্যৰ আৰক্ষী অধীক্ষকো ধোৱা তুলসীৰ পাত নহয়। কাউন্সিলৰ উমেশ ডেকা ডাঙৰীয়া, আপুনি কাক ভয় দেখুৱাব আহিছে? কাৰ গাত আপুনি অপযশ দিব বিচাৰিছে? আপোনাৰ নিচিনা বিৰল তপস্বীৰ ভাও দিয়া লম্পতে কেৱল মাত্ৰ জুৱা মদ আদিৰ কথাহে চিন্তা কৰিব পাৰে। আমাক বাধ্য নকৰিব, নহ'লে লুকাবলৈ ঠাই বিচাৰি নাপাব। আপুনি বিজেপি নেতা হ'ল বুলিয়েই মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াৰ ঘনিষ্ঠ বুলি জহাই ফুৰি দুষ্কৰ্ম কৰি যাব নেকি? সময় থাকোঁতেই চিধা হওক। জুৱা পাতিছে সেয়া আমাৰ সাংবাদিকে প্ৰচাৰ কৰিছে। দাদাগিৰি নকৰিব। সকলোকে ধনেৰে মেনেজ কৰিব নোৱাৰে আপুনি। আপুনি সেইসকলক মেনেজ কৰিব পাৰিব যাৰ নিজৰেই ভৰিৰ মাটি নাই, যি নিজেই অস্তিত্বহীন। ব্যুৰ' ৰিপৰ্ট।